Hello guys, আজি মই শিকিম ক্লাছ 4 অসমীয়া পাৰ্ট 6 দীঘল ঠেঙীয়াৰ কুৱেশ্যন আনসাৰ বিলাক আজি আলোচনা কৰিম। প্ৰথমটো আছে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? ইয়াৰ পিছত আছে খ নম্বৰ যিটো বৰ কাটন আৰু ইয়াকে নিব লাগিব এইদৰে কোনে ভাবিছিল? প্ৰভু দীঘল ঠেঙীয়া নেপায় যেন এই কথাষাৰ কোনে কৈছিল? আমাকো পেপা কৰাই পালে কোনে কেতিয়া কৈছিল? প্ৰথম নম্বৰটো হ'ব যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কৈছিল চোৰে, ভাবিছিল চোৰে। এই কথাষাৰ চোৰে ভাবিছিল। ইয়াৰ পিছত আছে এইটো বৰ কাটন গৰু ইয়াকে নিব লাগিব এইদৰে চোৰটোৱে ভাবিছিল। প্ৰভু দীঘল ঠেঙীয়া নেপায় যেন এই কথাষাৰ বুঢ়ীয়ে কৈছিল। আমাকো পেপা কৰাই পালে এই চোৰে কৈছিল যেতিয়া বাঘে সিহঁতক